সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ইউটিউবত আজি এনেকৈ ভিডিঅ' বনোৱা মোৰ প্ৰথম। ভাবিছোঁ এইবাৰ মই সৰু কিছুমান ভিডিঅ' বনাই আপোনালোকৰ ওচৰত দিম। আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আজি আমি নতুন বছৰ বুলি গৈছিলোঁ প্ৰথমে গোপেশ্বৰ দেৱালয়লৈ, তাৰপিছত গ'লোঁ আমি ছায়েন্স মিউজিয়াম আৰু এনেকৈ দিনটো অকণমান সময় ঘূৰি পাকি পুনৰ আমি উভতিছোঁ নলবাৰীলৈ। মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট যোগে জনাব আৰু মোক উৎসাহিত কৰিব। সৰু শেষত আকৌ এবাৰ আটাইলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে বছৰটো ভালে কুশলে পাৰ হ'ব বুলি আশা ৰাখিলোঁ। পুৰণিক বিদায় দি আমি আকৌ নতুনক আদৰণি জনালোঁ। ধন্যবাদ।